নমস্কাৰ, মোৰ নাম ধীৰেন গোস্বামী। মই চামগুৰি সত্ৰৰ এজন ডেকা সত্ৰীয়া ল'ৰা হিচাপে মুখা শিল্পৰ লগত জড়িত। আৰু আমাৰ হ'ল এখন চামগুৰি সত্ৰ বুলি কয়। এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দত আহোম ৰজা চক্ৰধৰ সিংহৰ দিনত প্ৰতিষ্ঠিত এখন সত্ৰ। আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। এই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই শৰণ লৈ এই সত্ৰখিনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহৎ আকাৰৰ চামগছ আছিলে। সেই চামগছজোপাৰ তলতে সত্ৰখিনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনাই নগাঁও জিলা বৰদোৱা থানত চিহ্ন যাত্ৰাৰ ভাওনাৰ যোগেদি এই মুখাকলাটো তৈয়াৰ কৰিছিলে। এই পৰম্পৰাটো একাধিক্ৰমে চলি আহি আছে। আহোঁতে 2003 চনত এই মুখাশিল্পটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি পালে। আৰু সেই সৌভাগ্যটো আমাৰ প্ৰথম চামগুৰি সত্ৰলৈ আহিলে আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিছিল। মোৰ পিতৃৰ নাম কুশকান্ত দেৱ গোস্বামী আছিলে। তেখেত সত্ৰাধিকাৰ আছিলে। আৰু 13 চনত পালে প্ৰণৱ শালি বঁটা। এই বঁটাবিলাক যেতিয়া পাই গ'ল, তেতিয়া বিশ্বৰ লোক আহিবলৈ ল'লে মাজুলী মুখাশিল্প চাবলৈ। আৰু আমিও সেই পিতৃসকলক অনুকৰণ কৰি মুখাকলাৰ লগত জড়িত হৈ গ'লোঁ। আৰু আমাৰ মুখা বনোৱা পদ্ধতি এইটো দেখিছেনে, প্ৰথমতে বাঁহৰ কাঠিয়ে কৰোঁ, তাৰপিছত কুমাৰ মাটি দি কাপোৰ মাৰিম, তাৰপিছত শুকুৱাই লৈ গৰু গোবৰৰ চেহেৰা বনাম, আকৌ চেহেৰাটো হোৱাৰ পিছত আকৌ কুমাৰ মাটিৰে কাপোৰ মাৰিম, তাৰপিছত ৰং। তাৰমানে এটা মুখা বনাবলৈ গ'লে 5টা পৰ্যায় হয়, 3 দিন 4 দিন লাগে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ। যেনে ইয়াত দিছে ভগৱন্ত দশৰথ চতুৰ্থ অৱতাৰ, ইয়াত নৰসিংহ অৱতাৰ, বৰ মুখা বুলি কয়। তাৰ কাষতে আছে এইভাগ নৰসিংহ, সেয়া লুটুকৰি মুখা, মিডিয়াম চাইজ। আৰু এইবিলাক হ'ল মুখ মুখা, এইবিলাক হ'ল মুখ মুখা। আমি যেতিয়া ভাওনা কৰোঁ, এইটো আমি ধৰক পিন্ধি লওঁ, হনুমানৰ মুখা ধৰক এতিয়া এনেকৈ পিন্ধি দিওঁ। কথাও কৈ থাকিব, বচনো কৈ থাকিব। এইটো মানে এটা